No ST, no rest. No rest, no rest. Amak diboi lage. Diboi lage, diboi lage. ST amak diboi lage. Diboi lage, diboi lage. Diboi lage, diboi lage. ST, UN, ST, ST, ST. No ST, no rest. No rest, no rest. No ST, no rest. আমি বহুত এটা আশা আছিল, আমি পৰিৱৰ্তন বিচাৰিছিলোঁ, আমি বিচাৰিছিলোঁ যে আমাৰ লগত এটা ন্যায় হ'ব আৰু তাৰ বাবে আমি বিপুলভাৱে আমি সঁহাৰি জনাইছিলোঁ বিজেপিক। কিন্তু তেখেতসকলে আজি 7 বছৰ অতিক্ৰম কৰিলে, মানে অসমত তেওঁলোকৰ যি চৰকাৰ 7 বছৰ অতিক্ৰম কৰিলে। সৰ্বানন্দ সোণোৱাল আহিলে, তাৰপাছত পৰ্যায়ক্ৰমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলে, কিন্তু আজি পৰ্যন্ত আমাৰ যিবিলাক মূল দাবী একো পূৰণ নহ'ল। তেখেতসকলে অকল ভুৱা প্ৰতিশ্ৰুতি দি পেলাই আমাৰ ভোট আদায় কৰিলে। তাৰমানে আমি এতিয়া বুজিবলৈ মানে আমাৰ বাকী নাই যে বিজেপি যি দল আছে, বিজেপি দলে আটাইতকৈ মিছলীয়া দল। তেখেতসকলে আমাক মিছা কথা কৈ আমাৰ ভোট আদায় কৰিলে আৰু চৰকাৰ গঠন কৰাৰ পাছত আমাক ৰাম ঠগন দিলে। গতিকে আমি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰ হৈছে ৰাম ঠগন দিয়া চৰকাৰ, আৰু তাৰ কাৰণে এতিয়া আকৌ আমি আন্দোলন কৰিছোঁ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে এতিয়া 2023-24 আহি আছে, MP ইলেকশ্যনলৈকে আহি আছে। যিটো MP ইলেকশ্যন হ'ব, তেওঁলোকে টাৰ্গেট বান্ধি লৈছে যে কমেও বিজেপিয়ে কৈছে যে কম হ'লেও তেখেতসকলে 12-13টা তেখেতসকলে MP জিকি আহিব। কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশাই আমি মাৰ বান্ধি থিয় হ'ম, কাৰণ আমি এটা ডেডলাইন দিব বিচাৰিছোঁ বিজেপি চৰকাৰত। ডেডলাইন এটা আমি দিব খুজিছোঁ যে 2024-ৰ আগে MP ইলেকশ্যনৰ আগে যদি আমাৰ জনজাতিকৰণ নহয়, অনিহচীকৰণ যদি নহয়, আমাৰ যদি শিডিউলিং নহয়, আৰু আমাৰ অন্যান্য যিবিলাক মৌলিক যিবিলাক দাবী আছে, যেনেকুৱা আমাৰ মাটিৰ অধিকাৰ, যেনেকুৱা হ'ল আমাৰ মানে চাহ বাগানৰ আমাৰ 525 টকা বাগানৰ হাজিৰা, চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক, এইবিলাক যিবিলাক মানে মৌলিক দাবী, এই মৌলিক দাবী পূৰণ কৰিবই লাগিব। আৰু এই দাবীবিলাক যদি নহয়, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি যিটো ভাবিছে যে তেখেতসকলে 12-13টা MP তেখেতসকলে জিকাই আনিব অসমত, তেওঁলোকে কেতিয়াও জিকাই আনিব নোৱাৰে। তাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা থিয় দিব। বিজেপি যাতে 12টা বা 13টা বিজেপি MP যাতে জিকি নাহে, তাৰ বাবে আমি বিশেষ ব্যৱস্থা ল'ম। আৰু তেখেতসকলক আমি 6জন বা 7জনতে আমি তেখেতসকলক আমি মানে এটা লিমিটেড সংখ্যাক তেখেতসকলক আমি প্ৰতিৰোধ কৰিম। No rest, no rest.